সভাপতি আজি বাথৌ মহাসভাৰ 13 নং মহাধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হ'ল। খুব ডাঙৰকৈ প্ৰগ্ৰাম হ'ব। শোণিতপুৰ জিলাৰ ইতিহাসত বহুত বৃহৎ এক ধৰ্মীয় সভা, তাত আপোনালোকে দিনবোৰত চাবলৈ পাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সভাত অংশগ্ৰহণ কৰিব। আমি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আহিম বুলি কৈছে, কিন্তু ডেট এতিয়ালৈ আমি পোৱা নাই। ডেট যেতিয়া পাব আমি ৰাইজক জনাম। মই আহিছোঁ, ইমান মনত ফূৰ্তি লাগি আছে, নিজৰ মানুহৰ মাজত আহিছোঁ, লাইখুঁটা স্থাপনা কৰিলোঁ, আপোনালোকে কংগ্ৰেছে ওলায়। এইবিলাক বাদ দিয়ক। ক'ত মানে ইমান ভাল এটা ধৰ্মীয় অনুষ্ঠান হ'ব, তাৰ মাজত আপুনি কংগ্ৰেছক টানি আনে। 1 লাখ লৈ 1 লাখ দিয়া মানুহ কেইজন পাব তেওঁলোক? এতিয়া পইচা নাই বুলি এনেকৈ পইচা মানে ঘটাব আৰম্ভ কৰিছে। কথা হ'ল নেকি কওক? তাৰ মানে নিষ্ঠাৰে কাম কৰাৰ কোনো ভেলু নাই কংগ্ৰেছ দলত। পইচা দিলেহে লোকসভাৰ প্ৰাৰ্থী হ'ব পাৰে। যাৰ পইচা নাই, যোনে নিষ্ঠাৰে কাম কৰি আছে, তাৰ নিষ্ঠা আৰু কষ্টত ত্যাগৰ কোনো মূল্য নাই কংগ্ৰেছ দলত। এইটোহে প্ৰতিপন্ন হ'ল। নেতাৰ ঘৰত লাখ লাখ টকা উদ্ধাৰ হৈছে। এইটো এটা ভাল কথা ক'লে। কাৰ নেতা? এইটো লগত কওক। নেতা বুলি ক'লেতো আমিও আহি যাম। কংগ্ৰেছৰ নেতাৰ ঘৰত 200 কোটি নহয়, এতিয়ালৈ মেচিনে ঢুকি পাইছে 290 কোটি টকা। 90 কোটি টকা আলমাৰীত ভৰাই বন্ধ কৰি ৰখা আহিছিলে। যোৱা 2 বছৰৰ পৰা বন্ধ আছে বুলি কৈছে। আৰু কিমান কোটি টকা লুকুৱাই আছে এইটো নাজানে। আৰু কংগ্ৰেছ যেতিয়াই আহে, কংগ্ৰেছে যিয়ে কৰে, সাধাৰণ মানুহক লুণ্ঠন কৰে, প্ৰবঞ্চনা কৰে, ভ্ৰষ্টাচাৰ কৰে। আৰু কংগ্ৰেছৰ প্ৰতিটো নেতাৰ চৰিত্ৰ তেনেকুৱাই। বুজি পালে? আৰু বহুত ওলাব, খান্দিলে ওলাব। 8টা নে 9টা আলমাৰী খোলাই নাই বুলি। বুজি পালে? এই পইচাটো ক'ৰ পৰা আহিলে? এইটো সোনিয়া গান্ধীৰহে পইচা নে ৰাহুল গান্ধী ডাঙৰীয়াৰ পইচা নে ক'ৰ পৰা লুণ্ঠন কৰি এই পইচাটো আনিছে? নে PMAY ঘৰ বিক্ৰী কৰি এই পইচাটো আনিছে? নে দুখীয়াক মোদীজীয়ে যিটো ৰাচনৰ চাউল দিছিলে, এই চাউল বিক্ৰী কৰি পইচা আনিছে? ইয়াতো তদন্ত হ'ব, তেতিয়া আমি গম পাম। কিন্তু দুখীয়াৰ ভাগ মাৰিহে আনা পইচা হ'ব।